हेलो गाइस। तो आज पुवाई उठिलो मर्निंग एकदम पुवाई उठिছো আজি उठी এতিয়া ভাবিছো অলপ মৰ্নিং ৱাক কৰো মৰ্নিং ৱাক কৰি অলপ পিছত আৰু এক ঘৰত তাতে যাম মানে এই ল'ৰা এটা আছে এই ল'ৰাটোই জীৱ জন্তুৰ মাত উলিয়াব পাৰে সেই ল'ৰাটোৰ জীৱ জন্তুৰ মাত শুনাম অলপ পিছত যায় তো অলপমান মৰ্নিং ৱাক কৰি আহোঁ অলপ রাস্তা একেবারে খালি তাই ওঠা নাই ঠান্ডার দিন পড়িল আহি আৰু এই দুনিয়ার কুয়াশা এইটো এটা উই বুলি যে কয় এই উইৰ ভেটি দুনিয়াৰ বুন মৰ্নিং ৱাক কৰিব আহিছোঁ এতিয়া পুৱাই গাইছ একদম কুয়াশা পৰি আছে ধান এই বগলী পৰি আছে ধানটো খোজকাঢ়ো ধুবুৰীত খোজকাঢ়িলে বোলে অলপমান চকুৰ পাৱাৰ বাঢ়ে এতিয়া মোৰ চকুৰ পাৱাৰ যোৱা নাই তথাপি এতিয়া মই অলপ খোজকাঢ়ো যাতে চকুৰ পাৱাৰ পনে নাযায় আজিকালি ভেজাল খাদ্য খোৱা যায় নহয় কি কৰিম আৰু মানুহৰ সাৰ নোহোৱাকৈ একো বস্তুই নহয় না চবতে সাৰ ধানত সাৰ চব্জিত সাৰ আজিকালি চব গাখীৰতে সাৰ মাৰা কৰিছে কি কৰিব খাবই লাগিব এতিয়া আমি টাউনত থাকোঁ গাঁৱত থাকিলেতো আৰু নিজে কৰি পেলাই খাব পাৰি উপায় নাই কি কৰিম হৈছে না এইবিলাক আমাৰ বাকৰা জংঘল পুৱাই বেচাৰা আধাৰ বিচাৰি আহিছে
তো গাইছ আজি সেই ল'ৰাটোৰ ঘৰ বিচাৰি গৈ আছোঁ। চাওঁ এতিয়া ৰাস্তাতে লগ পাইছোঁ ল'ৰাটোক। এতিয়া সেইজন ল'ৰা যে কৈছিলোঁ যে জীৱ জন্তুৰ মাত উলিয়াব পাৰে, সেই ল'ৰাটোৰ ঘৰত আহিছোঁ। এতিয়া চাওঁ ভাইটি, তুমি কি কি জীৱ জন্তুৰ মাত বোলে কিবা কিবি ওলাব পাৰা, এতিয়া অলপ আমাক দৰ্শকক শুনাই দিয়াচোন। হা? Mẹ. Mẹ. আৰু আৰু ভেকুলীয়ে এই বেং ধৰিলে কেনেকৈ মাতে, আৰু মুৰ্গীয়ে কেনেকৈ মাতে, এইকেইটাই ন?